আজি মই জীৱনত মোৰ প্ৰথমবাৰৰ কাৰণে মই গানৰ কম্পিটিশ্যনত ভাগ ল'ম। মোৰ বয়স 40 পাৰ হৈ গৈছে আৰু আজি যিটো গানৰ কম্পিটিশ্যন হৈ আছে চব সৰু সৰু বাচ্চাৰ পৰা ডাঙৰলৈকে কোনো বয়সৰ লিমিট দিয়া নাই, কিন্তু তথাপিও মই গাম। কিয় গাম এটাই কথা, কাৰণ ইয়াতে অনুষ্ঠিত হ'ব জুবিন দাৰ গানৰ কম্পিটিশ্যন। জুবিন দাৰ গান মানে মই পাগল আৰু মই প্ৰাইজ পোৱাৰ কাৰণে নাগাওঁ। মই একমাত্ৰ গাম যাতে মোৰ গান শুনি জুবিন দাই যাতে ওপৰৰ পৰা শুনে, যাতে জুবিন দাৰ আত্মাই শান্তি পায়। আৰু এই মহান শিল্পীগৰাকীৰ কাৰণে মই আজি প্ৰথমবাৰৰ কাৰণে জীৱনত গানৰ কম্পিটিশ্যনত আগভাগ ল'ম। আৰু তাতকৈ আচৰিত কথা, এই কম্পিটিশ্যনত মোৰ পত্নী পামেলাই জাজ কৰি আছে। গতিকে পত্নী জাজ আৰু তাইৰ হাজবেণ্ডে গান গাব কম্পিটিশ্যনত। এটা ডাঙৰ এক্সাইটমেণ্ট মোৰ কাৰণে। গতিকে আহক ষ্টেজৰ ভিতৰত যাম, আমি চাই থাকিব ভিডিঅ'টো। মই আজি আমাৰ বৰপেটাৰ সাৰ্বজনীন বিহুত আজি প্ৰথমবাৰৰ কাৰণে মই গানৰ কম্পিটিশ্যনত ভাগ ল'ম। মই নিজে বুঢ়া হৈছোঁ, 40 বছৰ হৈ গৈছে, সময় নাই। আৰু প্ৰথম কথা, এইটো আজি একেই বিভাগত হ'ব, সৰুৰ পৰা ডাঙৰ এটা বিভাগত। গতিকে এই যে দেখিছে পলাশ, ইও দিব। পলাশ খুব ভাল গান গায় আৰু মই পলাশৰ লগত আজি কমপ্লিট কৰিম। লাজৰ কথা, বুঢ়া হৈ গ'লোঁ, 40 বছৰ পাৰ হৈছে। আৰু পলাশৰ বয়স কিমান? কিমান সৰু মত চাই, কিন্তু বিৰাট ভাল গায়। মই ভয় খাই আছোঁ পলাশক মই ভয় খাই আছোঁ চাই। গতিকে আৰু এনেকুৱা আমাৰ বহুত কেণ্ডিডেট আছে ৰাগিনী সংগীত একাডেমী। আজি ময়ো ভাগ ল'ম। জীৱনত প্ৰথমবাৰ মই কম্পিটিশ্যন কৰি আছোঁ আৰু জুবিন দাৰ গানত। আৰু কম্পিটিশ্যন ভাগ লোৱা এটাই কাৰণ, প্ৰাইজৰ কাৰণে নহয়, জুবিন দাৰ কাৰণে। জুবিন দাক গানৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জনাম, এইটো মোৰ ডাঙৰ এটা মোৰ মানে ইচ্ছা আছিল, আজি পূৰ্ণ কৰিম। আৰু ইফালে গীতুমণি আছে আমাৰ, খুব ভাল গান গায় গীতুমণি, সকলোৱে চিনি পায়। গীতুমণিহঁতে গান গালে আমি গান গাব ভয় খাওঁ, তথাপিও গাম আজি একমাত্ৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ। গীতুমণি, আজিতো ভূপেন্দ্ৰ সংগীত আৰু জুবিন সংগীত দুটা সংগীতো ভাগ ল'বা। ভূপেন্দ্ৰ সংগীতটো হৈ থাকে, জুবিন দাৰ সংগীত চাগে প্ৰথমবাৰৰ কাৰণে হ'ব। আৰু জুবিন দাক গানৰ মাজেৰে আমি ভাল লাগিব। কিবা ক'বা নেকি জুবিন দাৰ? প্ৰথমবাৰ খুব ভাল লাগিব, বহুত ভাল লাগিব। বহুত ডাঙৰ কথা, এইটো ডাঙৰ কথা। ইয়াতে প্ৰাইজৰ কথা নাহে, আমি দাদাক স্মৰণ কৰিম, দাদাক কৰিম গানৰ মাজেৰে, খুব ভাল লাগিব। আৰু বহুত সৰু সৰু কেণ্ডিডেট আছে, তন্ভী আছে আমাৰ, তন্ভীও আমাৰ খুব ভাল গান গায়, তাইও কম্পিটিশ্যন ভাগ ল'ব। জুবিন দাৰ গানো গাবা, ভূপেন্দ্ৰ সংগীতো গাবা। ভূপেন্দ্ৰ সংগীত গাই থাকা, কিন্তু জুবিন দাৰ সংগীত প্ৰথম গাবা এবাৰ। প্ৰাইজো ডাঙৰ কথা নহয়, জুবিন দাক গানৰ মাজেৰে তুমি কৰিব পাৰিবা, শ্ৰদ্ধা জনাব পাৰিবা। কিবা ক'বা নেকি? জুবিন দাৰ গান গাবা, কেনেকুৱা লাগি আছে? ইফালে চাই কোৱা। দুখ লাগে, যে নহওক, দুখ লাগিলে জুবিন দাৰ গানৰ মাজেৰে আমি জীয়াই ৰাখিম। গান গালে জুবিন দাই ভাল পাব ওপৰৰ পৰা, হয় না? ঠিক আছে, খুবেই আৰু দেখিছে এতিয়া বহুত সৰু আছে এইফালে কেণ্ডিডেট। চ' এইবোৰ কম্পিটিশ্যনত ভাগ ল'ব, ভূপেন্দ্ৰ সংগীত আৰু জুবিন সংগীত। আৰু জুবিন সংগীত প্ৰথমবাৰৰ কাৰণে হৈ আছে, খুব ভাল লাগিছে বৰপেটাৰ বিহুত। আৰু আমাৰ ইফালে দেৱাংশু আছে, দেৱাংশু ভাগ ল'ব। ভূপেন্দ্ৰ সংগীত আৰু জুবিন সংগীত দুটা দেখোন খুব ধুনীয়া, ভাল লাগিল। এয়া আমাৰ কণমানি, আমাৰ আধ্যা পাঠক ৰাগিনী সংগীত একাডেমীৰ। অলপ আগতে ভূপেন্দ্ৰ সংগীত গালে, খুব সুন্দৰ গাইছে। আধ্যা कैसा लगा भूपेंद्र संगीत गा के? अच्छा लगा। तो रुआए क्यों? तुम रो दिया था इसलिए? मतलब कि अभी जज ने कहा था कि एक स्थाई गाना है और एक अंतरा गाना है, लेकिन मिस्टेकली मतलब दो अंतरा बज गए थे, इसलिए मैंने खुद स्टॉप कर दिया। अच्छा कोई बात नहीं, तूने बहुत अच्छा गाया। और जुबिन दा का भी गाया ना अभी? जुबिन दा का गाना गाएगा ना? कैसा लग रहा है जुबिन दा का गाना गाएगा पहली बार स्टेज पे कॉम्पिटिशन पे? कैसा लग रहा है? अच्छा लग रहा है। थैंक यू। नमस्कार। और हमार अनन्या, এইটো আমাৰ অনন্যা, এও কণমানি, এও ভূপেন্দ্ৰ সংগীতৰ আগভাগ ল'ব, জুবিন দাৰ গানো গাব। এইটো অনন্যা, তুমিতো দুটা কম্পিটিশ্যন দিবা, ভূপেন্দ্ৰ আৰু জুবিন দাৰ। কেনেকুৱা, ভয় লাগি আছে না ভাল লাগি আছে? দুয়োটা লাগি আছে। ভয় নাখাবা, ভয় খালে কিন্তু চব একদম ধুনীয়াকৈ গাবা। জুবিন দাৰ গানটো ধুনীয়াকৈ গাবা, জুবিন দাই যাতে তোমাৰ গানটো শুনা পায়, হয়নে? বঢ়িয়া। আৰু এই আমাৰ দিশিকাই এইমাত্ৰ ভূপেন্দ্ৰ সংগীত গানে ন, ধুনীয়া হৈছে। কেনেকুৱা লাগিলে আজি? ভাল লাগিছে। আৰু জুবিন দাৰ গানে গাবা, জুবিন দাৰ গান গাবা, কেনেকুৱা লাগি আছে? জুবিন দাই তোমাৰ গানটো শুনিব না ওপৰৰ পৰা? শুনিব না? হা? গতিকে প্ৰাইজৰ কথা নাভাবিবা, এনেকৈ গাবা যাতে জুবিন দাই গানটো ওপৰৰ পৰা শুনা পায়, হয়নে? খুব ধুনীয়া। আৰু এইজনী আমাৰ, তোমাৰ নামটো কি? কি নাম? ক'ৰ পৰা আহিছা? কৈৰাবাৰী। ভূপেন্দ্ৰ সংগীত গাইছা? জুবিন দাৰ গান গাবা, জুবিন দাৰ গান গাবা, জুবিন দাই যাতে গানটো শুনা পায়, জুবিন দাই যাতে আমাৰ গানবোৰ শুনি যাতে ভাল পায় ন। আৰু ইফালে আছে আমাৰ মেৰিনা হাসান, আমাৰ ৰাগিনী ছাত্ৰী।
গানবোৰ শুনি জুবিন দাই যাতে ওপৰৰ পৰা শান্তি পায় যাতে শুনা পায় ন কি ক'বা জুবিন দাৰ গান গাবা কেনেকৈ কি এক্সাইটেড হোৱা নাৰ্ভাছ ফিল হৈ আছে কিয় বেয়া দুখ লাগি আছে ন ধন্যবাদ মানে তেওঁলোকে বহুত মনত এইবাৰ প্ৰতিযোগী ময়ূৰী কাশ্যপ প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে সোনকালে ন্যায় পায় বেয়া পায় আৰু তেখেতৰ গান মই গাম তেখেতৰ আত্মাই যাতে মোৰ ওপৰৰ পৰা আশীৰ্বাদ আশীৰ্বাদ কৰে। কৰিছে খুব ধুনীয়া কথা কৈছে জুবিন দাৰ গান গাম আমি কম্পিটিশ্যনত প্ৰাইজৰ কাৰণে নহয় জুবিন দাই যাতে আমাৰ গান শুনি আত্মা শান্তি পায় তেওঁ ন্যায় পায় সকলোৱে এইটো কণ কণ ছাত্ৰ ছাত্ৰী কৈছে খুব ভাল লাগিছে খুব ধুনীয়া পৰিৱেশ বৰপেটাৰত সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষৰ আজি 2 বহাগ 16 তাৰিখ ইয়াত জুবিন দা আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা হৈ আছে বহু ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে গতিকে এইটো চাই থাকিব মই আগলৈ আকৌ দেখুৱাই থাকিম